তোমাৰ জানো মোৰ ওপৰত কোনো অভিযোগ নাই? আমাৰ দৰে মানুহৰ অভিযোগ আপোনাৰ দৰে মানুহ গ্ৰাহ্য কৰিব তুমি বৰ কষ্ট পাইছা, দুখ পাইছা। আইন কিন্তু সকলোৰে বাবে সমান। তুমি এই নৰধামটোৰ ওপৰত কেছ দিয়া, সি উপযুক্ত শাস্তি পাব। সাপ হৈ খুটি বেজ হৈ জৰা ফুকা কৰাৰ স্বভাৱটো যে তুমিও আয়ত্ব কৰিলা, নহয়নে? আপোনাৰ কথা মই বুজি পোৱা নাই ডাঙৰীয়া। ডাঙৰীয়া দস্যু বুলি কোৱা, ডকাইত বুলি কোৱা, সেই দুখীয়া জনতাৰ তেজ পি খোৱা বণিক শ্ৰেণীৰ সন্ত্ৰাসৰ কাৰণ দস্যু শিৱা। সৰুতে মোৰ মাৰ মুখত আপোনাৰ কথা বৰকৈ শুনিছিলোঁ। আপুনি হয়তো মোৰ মাক চিনি নাপাব। বেছি উদ্ভণ্ডালি কৰিলে তোমাৰ মূৰটো কাটি মই তোমাৰ দেউতালৈ উপহাৰ দি পঠিয়াম। বাপু এওঁ মোক কোনো বেয়া ব্যৱহাৰ কৰা নাই, ৰক্ষাহে কৰিছে। নহ'লে সেই চৈতানটোৱে মোক তাৰ বিচাৰ আইনে নিশ্চয় কৰিব। আইনে কি বিচাৰ কৰিব মোৰ জনা আছে। এই বিচাৰ মই কৰিম। মানে ক তই কি চাই আছ? এই ডেকা ল'ৰাক বগা শিললৈ লৈ বল। আৰে শুনিছনে নাই? বলা বলা ৰ'বা বন্ধু, উত্তেজিত নহ'বা। জোৰ জুলুম কৰিলে মোক হয়তো বগা শিললৈ লৈ যোৱাৰ তোমালোকৰ পৰিকল্পনা ব্যৰ্থ হ'ব পাৰে। অমৰনাথ চৌধুৰী, মই স্বইচ্ছাই আপোনাৰ ওচৰত চাৰেণ্ডাৰ কৰিছোঁ।